सब खाना बनाए तो दिन राति मिला किमान कास्टमार होगे आपलोगों 1000 হয় सो সকলোকে নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আৰু আজি আহিছো আসলে গুৱাহাটীৰ পৰা যোৰহাট গৈ আছো বৰ্তমান খানাপাৰাত আছো আৰু জখলাবন্ধাত আসলে ৰব গাড়ী সবে জানে জখলাবন্ধা আসলে মানে তেওঁলোকে কেনে খানা বনায় বা ভিতৰ পাকঘৰটো গোটেই দেখাবলৈ চেষ্টা কৰিম আজি হেতু মানে টপিকত লৈ ভিডিঅ'টো বনাম আৰু ইয়া দেখিছে বাস ফুল হৈ গৈছে আৰু খানাপাৰাৰ পৰা আমি যাত্ৰা আৰম্ভ কৰিছো লগৰ এটা মই ডাইৰেক্ট জখলাবন্ধাত লগ পাইছো আপোনালোকক আৰু গাইস ফাইনালি পাই গলি জখলাবন্ধাতে সঞ্জীৱনী হোটেল তেওঁলোকৰ আসলে আমি যেহেতু কৈছিল আপোনালোকক দেখাম বুলি ভিতৰত তেওঁলোক কেনে খানা বনাবা পাকঘৰত কেনে কিমান সাফা চিকুণ কেনে খানা বনায় বলকলে আমি পাকঘৰৰ ভিতৰত সোমাই যাওঁ আৰু খানা কি কি হয় আৰু ভিতৰত সোমাই আহিলো ভিতৰত সোমাই তেওঁলোকৰ যেটো পাকঘৰ মানে জখলাবন্ধা এখন ডাঙৰ হোটেল সঞ্জীৱনী হোটেলৰ যেটো পাকঘৰ এই পাকঘৰত আসলে ইউনিক বস্তু এটা পালে মানে জুইত বনাই আছে আৰু লগতে মাটি ইয়াত বনাই আছে এয়া সব খানা বনাই আছে তেওঁলোকে কিমান ডাঙৰ এখন কেৰাহী কিমান নম্বৰ আপুনি বনাই আছে খানা दिन हल बहुत बছৰ হল আপোনাৰ এটা থাকে ন ওপেনিং পাই আছে এটো কিমান মানুহৰ কাৰণে হ'ব এখন কেৰাহীত মানে দিনটো বনি থাকে তো দিনে ৰাতি বনি থাকে হয় নাই কেতিয়াও খালি মানে এটো জুইন নুমাই দাদা এনি টাইম চলি থাকে দিনে ৰাতি বঢ়িয়া 24 ঘণ্টা চলি থাকে আৰু মাছ মাংস সব ইয়াতে হয় আৰু মাছ মাংস দালি যি আছে সব জুইতে বনায় মজা মজা আৰু এপ্ৰক্সিমেটলি এনে কথাটো সুধিছো দিনটো দিনে ৰাতি মিলাই কিমান কাস্টমাৰ হয়গে আপোনালোকৰ 1000 হয় বঢ়িয়া ঠিক আছে এটো কি বনাইছে দা ভাত বনাইছে ন আৰু বাকি দালি চালটি আজি কাৰণে হৈ গৈছে মানে আকৌ ৰাতি বনাব লাগিব এটো দেখাই দিব নেকি আছে এতে এবাৰ দেখাই দিছো দালি আছে ইয়াতে সবজি আছে তাৰকা দালি মজা আসলতে মই খানা আগতে খাইছো দাদা ইয়াত মানে যেতিয়া আমাৰ বাছবোৰ আহে আৰু ইয়াতে মেক্সিমাম ইয়াতে ৰখায় বাৰু আগতে টেষ্টটো ভাল লাগে আজিও খাম বাৰু আৰু গতিকে টেষ্টটো জুই কাৰণে ভাল লাগে বেছিভাগ আৰু বাহিৰত কেতিয়া দেখাম সিস্টেমটো কেনেকুৱা কি হয় জখলাবন্ধাৰ পৰিৱেশটো আপোনালোকে গুৱাহাটীৰ পৰা আহে বা যোৰহাটৰ পৰা যাওঁতে জখলাবন্ধাৰ গাড়ী ৰখাই আপোনালোকে নিজেও যদি গাড়ী লৈ আহে জখলাবন্ধাৰ ৰয় গতিকে খানাটোৰ টেষ্টটো কেনেকুৱা আপোনালোকে চবেই গম পায় কিন্তু তাৰ বেক চাইডত যিখিনি মানুহ জড়িত হৈ থাকে তেওঁলোকে দিনে ৰাতি কষ্ট কৰি ইয়াত বনাই থাকে খানা তোমাৰ ঘৰ ক'ত ধৰি আমবাগান তুমি দিনত থাকা না ৰাতি থাকা ৰাতি থাকা এতিয়া দিনত আকৌ যাবা নেকি এতিয়া গুচি যাবা মানে ষ্টাফটো দাদা হয়তো বেলেগ থাকে আৰু ৰাতি বেলেগ থাকে 12 ঘণ্টা বেলেগ ৰাতি আচ্ছা ঠিক আছে এতিয়া গাড়ীটো এনি টাইম আহিয়ে থাকে আৰু বাইদেউহঁতে চব্জি কুটি আছে বাইদেউ ভালে আছে এনি টাইম কাটি থাকি না আপুনি চব্জি डेली सब्जी डेली है और এতিয়া এইখিনি ৰাতি কাৰণে আপুনি কাটি থৈছে নেকি এতিয়া বনাব আকৌ ৰাতি আকৌ কাটিব আপোনাৰ কাম মানে কাটি থকা ঠিক আছে লাগাব দেই ভাল লাগিল আৰু এইফালে তোমালোকৰ বাথৰুম চাথৰুম আছে পিছফালে আৰু গাইছ অলপ খানা দেখুৱাই থাকিলে নহ'ব ন খাবতো লাগিব বলক তেতিয়াহ'লে কিবা এটা আমি খাই লওঁ আৰু লগৰটো সুধো কি খায় ভাতেই খাওঁ নেকি ভাতেই অৰ্ডাৰ দিওঁ ৰ'ব সুধি চাওঁ কি খাবা ৰুটি খাবা কি খাবা মই ভাত খাম বাৰু এইটো ভেজ থালি হয় আৰু বহুত আইটেম মানে ঢেকীয়া ভাজি আছে এইটো আলু ভাজি আছে আৰু এইটো মিক্স তৰকাৰী এখন আছে চাটনি এটা আছে আলু ভাজি আকৌ আহি গ'ল কন্দলি নেগৰ ভাজি আৰু এইটো দালি কিবা বেলেগ দালি আৰু মিক্স দালি আৰু মচুৰ দালি ভাত পাপৰ সালাড ওকে গাইস সেয়া আছিলে আজি ভিডিওটো জখলাবন্ধাৰ খানাৰ পৰিৱেশটো দেখালো তেওঁলোকে কেনে খানা বনায় ঠিক আছে আজিলৈ আহিছোঁ যদি ভিডিও ভাল পালে প্লিজ লাইক এটা কৰি দিব চেনেল প্ৰথমতে ছাবস্ক্ৰাইবটো কৰি দিব বেল লগ পাইছোঁ অতি সোনকালে বাই বাই